Hello everyone, welcome back to our channel. নমস্কাৰ আৰু আপোনালোক সকলোকে আমাৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। আৰু আজি আমি গৈ আছোঁ শিৱসাগৰ অভিমুখে, যিহেতু শিৱৰাত্ৰি। শিৱৰাত্ৰিটো শিৱসাগৰলৈ নিজকে থাকিব পাৰি। ব'লক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। এয়া আমি ওলাই গৈ আছোঁ আৰু মাজে মাজে পূৰা ড্ৰেছটো চাই আছোঁ, কিয়নো মন কৰিছে চাগে আমি দুটা আজি য়েল্ল' মেচিং কৰি গৈছোঁ। এইযোৰ কাপোৰ তেওঁ মোক লাষ্ট ইয়েৰ বিহুত গিফ্ট কৰিছিল আৰু তেওঁক কুৰ্তাটো মই বাৰ্থডেত লাষ্ট ইয়েৰ গিফ্ট কৰাই হয়। দুইটাই পূৰা ফূৰ্তি আৰু ফাইনেলি পালোঁগৈ আৰু তাত গৈ আমাৰ পূৰা লটি ঘটি একদম ক'তো গাড়ী ৰখাব জেগা নাই, ইমান বেছি মানুহ, চবতে ন' এণ্ট্ৰি মাৰি দিছে। বহুত দূৰৰ পৰা খোজ কাঢ়ি আহি লাষ্টত মন্দিৰ পাইছোঁহি। চাই যাওক। ভিডিঅ'টো 18 ফেব্ৰুৱাৰী হয় আৰু শিৱৰাত্ৰি আছিল 18 ফেব্ৰুৱাৰীত, আৰু আমাৰ এই ভিডিঅ'টো আপলোড কৰাত বহুত বেছি লেট হৈ গ'ল। আজি 21 হ'লগৈ। মই একচুৱেলি কলেজৰ এছাইনমেণ্টৰ কামত বিজি আছিলোঁ, ভিডিঅ' এডিট কৰিবলৈ টাইম পোৱা নাছিলোঁ আৰু লেটকৈ হ'লেও ভিডিঅ'টো এডিট কৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰু কেনেকুৱা পায় আপোনালোকে জনাব, আৰু আশা কৰোঁ আপোনালোকে চাই ভালেই পাব নহয় জানো। গতিকে চাই গৈ থাকক। जल्दी उला जाके भाल नहीं हेलो পিছতে আমি জল্দি বেক হ'লোঁ। তাৰপিছত আহিয়ে এই ৰেষ্টুৰেণ্টখনতে আমি ৰুটি আৰু চিকেন খাই ল'লোঁ। আৰু তেওঁ তাতে কিবা কিবি গিফ্ট লৈ দিছিল মোক, তাৰে বহুতকেইটা লৈ দিছিল। তাৰ মাজতে মোৰ চবচে বেছি এই হাৰ্ট শ্বেপৰ পিল'টো বেছি ভাল লাগিল, আপোনালোকক দেখাই দিলোঁ।